हेलो फ्रेंड्स, आज आमी যাব ওলাইছো দিহিং ব্ৰিজ। ঘৰৰ একেবাৰে কাষৰতে আছে দিহিং ব্ৰিজখন আৰু আজি বৰদিন আৰু সেই উপলক্ষে আমি ইয়াতে পিকনিক খাম বুলি যাব ওলাইছো। এয়া মোৰ লগত যাব মোৰ ভন্টি আৰু এয়া ভাগিন পালি দুটি ওলাইছে। আজি দিনটোনো কেনেকৈ কি কৰো এয়া আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম। এয়া আমি ইতিমধ্যে যাবলৈ ওলালোৱে আৰু গৈ আছো, বেছি দূৰ নহয়, একেবাৰে ঘৰৰ ওচৰতে। ভিডিঅ'টো চাই থাকক, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। এয়া আমি দিহিং ব্ৰিজত উঠিলোঁ, ইমান ধুনীয়া পৰিৱেশ দেখিলোঁ মনটো ভাল লাগি যায়। আৰু ইয়াত কোনোবা পিকনিক খাবলৈ আহিছে নেকি জনাবচোন। চাই থাকক আগলৈ। এয়া আমাৰ টিকলি খুৰী, টিকলি আইচেং আৰু খুৰী। এয়া বাই টেঙা লৈ গৈছে, টেঙাও খাইছিলোঁ আমি তাতে। ভাল লাগে ন মুকলি পৰিৱেশত কেতিয়াবা সকলোৱে মিলিজুলি এসাঁজ খায়। এয়া মা, মহী, মন্টি আৰু খুৰী আৰু মোৰ পাপা। তেওঁ আচলতে বহুত প্ৰতিভা চাই, ফূৰ্তি কৰি বহুতেই ভাল পায় আৰু ভিডিঅ' চাই যাওক আগলৈ। আৰু এয়া এতিয়া আমাৰ পিকনিকত খোৱা আহাৰ, দুপৰীয়াৰ সাঁজ। তেনে সাধাৰণভাৱে আজি খালোঁ। প্লেন নাছিল যে আজি আমি পিকনিক যাম বুলি, আগতে কথা পাতি খোৱা নাছিলোঁ। অকস্মাত সিদ্ধান্ত এটা লোৱা হ'ল, ব'লক যাওঁ সকলোৱে ক'লে আৰু সেই উপলক্ষে গ'লোঁ আৰু তেনেই সাধাৰণভাৱে এসাঁজ খালোঁ। মুকলি আকাশৰ তলত সকলোৱে মিলিজুলি এনেদৰে এসাঁজ খাই খুবেই ভাল লাগে। আৰু এয়া আমি পিকনিকত মই ফটো কৰি লগ কৰি দিছোঁ। এনেদৰে আজি সকলোৱে মিলিজুলি দিনটো পাৰ কৰিলোঁ। খুবেই ভাল লাগিল আজিৰ দিনটো। এয়া মোৰ মৰমৰ ভাগিনজনী আৰু এয়া মোৰ মৰমৰ ভাগিনজনী আৰু এয়া দুইজনী ভাগিন। এয়া বেলি মাৰ যাবৰে হ'ল। এনেকুৱা পৰিৱেশসমূহ খুবেই ভাল লাগে আৰু আমিও লাহেকৈ ঘৰলৈ উভতিছোঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব
আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ।